তোমালোকৰ? মোৰ ভাল। মই মাধুৰী টাৱাং অৰুণাচলৰ পৰা কৈছোঁ। আজি হ'ল সোমবাৰ। মই যাম এতিয়া মেডিকেললৈ যাম, মানে মোৰ অলপ দাঁতৰ প্ৰব্লেম হৈ আছে, সেয়াকে দেখুৱাওঁগৈ কিনো হৈ আছে। চাই থাকিব, আপোনালোককো দেখুৱাম মেডিকেলখন আমাৰ ৰুমৰ পৰা কিমান দূৰ আৰু কি দেখুৱাম, ভিতৰখন কেনেকুৱা, সকলো চাই থাকিব। এই যিগৰাকী ওলাই আছে, এইখনেই হৈছে মেডিকেলখন। মই তালৈকে যাম। এতিয়া আমি এইটো চাইডে যাম মেডিকেললৈ। অলপ দূৰ গ'লেই পাই যাম আৰু 3 মিনিটমান লাগিব যাওঁতে। মই মেডিকেলখন পালোহি আৰু এয়া মই পাই গ'লোহি। চব ৱেইটিং ৰুমতে বহি আছে। মই দাঁত ফিল আপ কৰিলোঁ। এইটো হৈছে নেক্সট দিনাখনৰ ভিডিঅ'। মই কালি আহি পেলাই নকৰিলোঁ ভিডিঅ', মই আচলতে কৰিবলৈ মন নগ'ল। তাতো বহুত দেৰিয়ে হৈ গ'ল। আহি কৰি ভাত পানী বনালোঁ, খালোঁ, কৰিলোঁ, তাৰপৰা আৰু মন নগ'ল কৰিবলৈ। দাঁতটো মোৰ ফিল আপ হৈ গ'ল ধুনীয়াকৈ। আহি পেলাই মই ধুনীয়াকৈ ভাত চাতো খাব পাৰিলোঁ। আৰু মোৰ তাত আচলতে খৰচেই নহ'ল বুলি ক'ব পাৰি, অকল 10 টকা এটা খৰচ হৈছে, তাতকৈ একো বেছি খৰচ হোৱা নাই। পাছত চাগে আৰু বেছি দিন নাথাকিবও পাৰে, পাছত আকৌ লগাবলগীয়া হ'ব পাৰে, কিন্তু সেইটো কথা মই নাজানো। সেয়াই, ভালেই লাগিলে কৰি পেলাই। আৰু এই গুৰিত এইটো চাইডে এই দুইটা চাইডে এনেকৈ অলপ অলপ হেৰি হৈছিল, লগাই দিলোঁ আৰু।